হেল্ল' গাইছ, স্বাগতম মই অন্য এটা ভিডিঅ' আৰু মানে আজি বতৰটো চাব পাৰে আপোনালোকে মানে কেনেকুৱা হৈছে এই চাওকচোন। মানে বতাহ বৰষুণ দি আছে, বতাহটো সেনেকুৱা নাই বাৰু কিন্তু বৰষুণ দি আছে। চ' সেই ৰাতিপুৱাৰ পৰা বৰষুণ মাৰি আছে, ৰাতিপুৱা 8টা মানৰ পৰা মাৰিছে এতিয়ালৈকে মানে প্ৰায় এতিয়া 12টা বাজিল। চ' এতিয়ালৈকে মানে বৰষুণ দিয়েই আছে। এই দিছে নে এই চাব বাৰু বাকী মানে এনেকৈ যদি বৰষুণ দি থাকে মানে কি হ'ব আৰু বেলেগ একো নহয়। কিন্তু আমাৰ ৰাস্তাটো মই আপোনালোকক মোৰ মিনিটকেইটা আগতে চাইছে, কিন্তু সেইটো গমেই পায় আমাৰ ৰাস্তাটো কেনেকুৱা হ'ব। যদি তেনেকৈ মানে বতাহ বৰষুণ মাৰি যায়, বতাহটোৰ কথা নকওঁ, বতাহটো মাৰিলে মাৰক, বাট যদি বৰষুণ মাৰে তেন্তে আমাৰ ৰাস্তাটো যাবই নোৱাৰিম আৰু ৰাস্তা গেলি তেনেকুৱা হৈ যাব। তাৰমানে কওঁ আৰু কি এই হাঁহ চাহ মানে এনেকুৱা আছে আৰু বাকী যেতিয়া বৰষুণ যায় ধৰিব তেতিয়া মানে অলপমান যিহেতু মাছ মৰাৰ বতৰ লৈছোঁ, সেইকেইদিন দুদিনমান আগত মই মানে মাছ মাৰিলোঁ সেই মাছত মানে মাছ উঠিছিল দেই যেতিয়া মাছ পাইছোঁ বৰশী বাবকৈ এইখিনি মাছ চ' অলপমান ডাঙৰ হ'লে আৰু মাছ মাৰিব লাগিব। চাওঁ আৰু ডাঙৰ আকাৰতে থাকিবও পাৰে, চ' সেইকেইটা মাৰিম আজি যি হয় হ'ব। যিহেতু বৰষুণ বতৰ মাছ নামাৰিম, মাছেই মাৰিম আৰু বতৰৰ কথা মই নকওঁ, আপোনালোকে হয়তো দেখছি কেনেকুৱা হৈছে। আৰু মানে চেনেলটো যিহেতু ডাউন কৰি আহিছে, আপোনালোকক সদায় কৈছোঁ এই কথাটো যে অলপমান মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে সকলোৱে পায়। আৰু মানে মই এইটো চেনেলটো ডাউন কৰাৰ আগত আপোনালোকৰ একো কাৰণ নাই দিয়কচোন। সেই মেইন কাৰণ হৈছে ইউটিউবে মানে বেলেগৰ তাত ভিডিঅ'বোৰ মোক দিয়া নাই। এই হায়েষ্ট আৰু 50-60 হাজাৰ মানুহক দিব, তেতিয়াই মানে ভিডিঅ'টো ভাইৰেল হ'ব। আৰু এতিয়া দি আছে মানে বৰ্তমান ইউটিউবে 100, 200, 300 মানুহ। চ' এনেকুৱা হ'লে মানে ভিডিঅ' কি ভাইৰেল হ'ব। যেতিয়া 100টা মানুহক আমি দিওঁ তাৰে প্ৰায় 2-3টাহে মানুহ চাব, মানে বেছিটো নাচায়। যেতিয়া আমাৰ 50-60 হাজাৰ দিব, মানে 50-60 হাজাৰ ভিডিঅ' মানে মানুহক দিয়াৰ পাছত মানে প্ৰায় 4-5 হাজাৰ মানুহ হ'লেও মানে ভিডিঅ'টো ৱাটচ কৰিব। চ' সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'বোৰ নিজে শ্বেয়াৰ কৰি দিয়ক। যেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব তেতিয়া ইউটিউবৰ গাইডলাইনৰ কোনো কাম নাই। আপোনালোকে যিমান শ্বেয়াৰ কৰিব তিমান মানে ভাইৰেল হৈ যাব যিহেতু, আৰু ভাইৰেল হোৱাৰ ফলত তেতিয়াহে মানে এই ভিডিঅ'টো আপুনি যাক শ্বেয়াৰ কৰিলে তেওঁ কাৰোবাক শ্বেয়াৰ কৰিব। তেনেকৈ মানে ভিডিঅ'টো যেতিয়া ইউটিউবে মানে ভাবিব যে ইয়াৰ ভিডিঅ'টো অলপমান বুষ্ট কৰি দিওঁ, চ' সেইটো কথা। চ' আপোনালোকে অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই মানে কিবা এটা বস্তু বনোৱাৰ কথা ভাবিছিলোঁ, চ' বাঁহ কাটিম বুলি ভাবিছিলোঁ। যিহেতু আজি বস্তুটো আৰম্ভণি আজি কৰিম বুলি ভাবিছিলোঁ, কিন্তু চাব পাৰে বৰষুণ বতৰ কাপোৰ মেলি দি আছে, কিন্তু কাপোৰ যেন ওপৰৰ পৰা যিহেতু ইমান বৰষুণ দি আছে, মই আৰু কেমেৰাটো দেখাব পাৰোঁ এতিয়া। চাওকচোন দেখিছে। বাকী মই মাছ মাৰোঁ ক'ত মাৰোঁ জানে গাইছে, এইবিলাকতো ওচৰতে মাৰোঁ, এইবিলাক চাব পাৰে তাতে মাৰোঁ, বা এনেকুৱা জেগা আছে, বহুখিনি জেগা আছে এনেকুৱা মাৰি থাকোঁ আৰু। যিহেতু আজি মই মানে বস্তুটো বনোৱাৰ মাথা মাৰিছিলোঁ, কিন্তু বৰষুণে মোক মানে লগ নিদিলে আৰু। চ' একো নাই, ইমানকেইদিন যিহেতু গৰম দি আছে, বৰষুণ আহিব লাগে। চ' বাকী মই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাই থাকক। আৰু মই সেইটো কামটো কৰি এৰিম, আজি নকৰিলোঁ মানে দুদিন পাছত হ'লেও কৰিম। এতিয়া বাৰু ঘৰলৈ যাওঁ, বাকী দেখুৱাই আছোঁ। বাৰু চটাটো থৈ দিওঁ ইয়াত, চাই লওঁ কি ক'ম আৰু গৰমৰ কথা, মানে চৰি গৰম নহয়, বৰষুণৰ কথা। বাকী খবৰ এতিয়া মই মানে ভিডিঅ' বনালে মোৰ আকৌ ষ্টেণ্ড নাই আৰু, মানে তাত থ'ব লগা হয় এনেকুৱা আৰু। মানে দেখাই মই এতিয়া বৰ্তমান ক'ত থৈছোঁ, মানে মোবাইলটো থৈ কিনে ভিডিঅ'টো কৰি আছোঁ। তো এইফালে চাওকচোন, ইয়াতো থৈ কিনে মানে এইখিনি জেগাত থৈ কিনে মানে মই ভিডিঅ'টো কৰি আছোঁ বৰ্তমান। মানে এতিয়া মই বস্তুখিনি কিয় কিনা মই জানোনে, একমাত্ৰ ছাপোৰ্ট পোৱা নাই। যেতিয়া মই আপোনালোকৰ পৰা ছাপোৰ্টটো পাম, তেতিয়া মানে গ্ৰীণ লাইট হওক, মানে যিকোনো বস্তু যিহেতু থাকেই, চ' সেইখিনি গোটেইখিনি মানে কিনাৰ মাথা মাৰিম। আৰু এটা কেমেৰা আছে, যি কেমেৰাটোৰ নাম একশ্যন কেমেৰা। একশ্যন কেমেৰাটো মই বৰ্তমান এতিয়া লোৱাৰ মাথা মাৰি আছোঁ। যেতিয়া মানে আপোনালোকে ছাপোৰ্টটো কৰিব, তেতিয়া মানে সেই একশ্যন কেমেৰাটো ল'ম। প্ৰায় 2,000-3,000 মানত পাই যাম একশ্যন কেমেৰাটো। চ' সেইটো লৈ ল'ম, তাতে অলপমান মানে ভিডিঅ'ৰ কোৱালিটিটো ভাল পাব আপোনালোকে। সেইটো আৰু মই মানে গাড়ী বাইক বজা শিকি আছিলোঁ, জানো দেই গাড়ী চাগে অলপ চলপ মানে মাতটো দিব পাৰোঁ আৰু, মানে সুৰ-চুৰগিলাখান মই একো নাজানো, কিন্তু এনেই মাতটো ওলাব পাৰোঁ, বাহিৰ মাতটো। চ' এবাৰ ওলাই চাওঁ দিয়া মানে ভুল হ'ব পাৰে। চ' আপোনালোকে বেয়া কমেণ্ট নকৰিব, কিছুমানে কমেণ্ট কৰে
চ' এনেকুৱা হৈছে নাজানা কিয় ট্ৰাই কৰা চ' মই নাজানো চ' এনেই এবাৰ বচাম আৰু মানে কম দেখুৱাম আৰু মাতাই নোলাই যা এনে আৰু মই জাষ্ট এণ্টাৰটেইনমেণ্ট মানে অলপমান পাৰিছোঁ ফিল্মি দেখুৱাই দিছোঁ বাকী আৰু মই ধুনীয়াকৈ নাজানো তথাপিও মানে শিকিছোঁ ট্ৰাই কৰিছোঁ বাকী মই ঘৰতে এইখিনি যি কৰিছোঁ মানে এইটো ভালকৈ শিকিম আৰু মই এতিয়া নিশিকিলেও এনেই নেক্সট ইয়াৰ হ'লেও মই ভালকৈ শিকিম এইটো মই বেলেগ একো নাজানো চ' এইখিনি জানো আৰু মানে মাতটোও ল'ব পাৰোঁ বাকী গান গাবও নাজানো তেনেকৈ মানে হেৰি আৰু গান গাব নাজানো গান ওলাব মানে মিউজিকটো ওলাব নাজানো আৰু মানে এনেই মাতটো ওলাব পাৰোঁ অলপ চলাব পাৰোঁ সেনেকৈ নহয় মানে এনেই এদিন বা দুদিন বজাইছোঁ মই তেনেকৈ শিকিছোঁ আৰু বাকী চেনেলটো যিহেতু দাম বুলি কথাটো কৈছোঁৱেই চ' যেতিয়া চেনেলটো মানে মোৰ গ্ৰ'থত অলপ মানে ভিউজ কৰিব আৰু তেতিয়াই মই একশ্যন কেমেৰাটো ল'ম আৰু তোমাৰ এই যিটো থাকে ৰিং লাইট আৰু এই মাইকটো ল'ম মানে এটা যি থাকে মাইক থাকে ইয়াত গলত লৈ কিনে কথা পাতিব পাৰি সেই মাইকটো ল'ম একশ্যন কেমেৰা ল'ম আৰু ৰিং লাইট ল'ম যেতিয়া আপোনালোকে ছাপৰ্ট কৰে অৰ্থাৎ 8,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ 8,000 ছাবস্ক্ৰাইবাৰ ভেলি লৈ ল'ম আৰু এতিয়া মই তাৰ আগতো ল'ব পাৰোঁ যেতিয়া আপোনালোকে ছাপৰ্ট কৰিব তেতিয়া মই ল'ম বাকী সেইটো আপোনালোকৰ হাতত আছে তো আপোনালোকে ছাপৰ্ট কৰিব এই বস্তুটো মই লৈ ল'ম বাকী বৰষুণ চাগ অলপ এৰিলে মানে এতিয়া বাহিৰত অলপমান কিন্তু ইমান এৰা নাই দিয়ক এই অলপকৈ দি আছে কমকৈ দি আছে আৰু তেনেকৈ দিয়া নাই কিন্তু যি দেখিছোঁ আজি বৰষুণ নেৰিব গাইজ ভাত চাত খাই আহিলোঁ আৰু মানে বৰষুণ যাক এৰিলে দে ফাইনেলি অলপ ৰ'দো দিছে আৰু বৰষুণ যাকো এৰিছে চ' ভিডিঅ'টো অলপ দীঘলীয়া হ'ল চ' এইখিনি মানে ইমান এটা কাট কৰি দিলোঁ আৰু তাৰমানে নেক্সট ভিডিঅ' দিম চ' সেইটো বাকী দিয়া হ'ব